মই ইমান ষ্টাইল কৰছা যি হয় নাই আজিকালি ষ্টাইল নকলি দোকানীবিলাকে গুৰুত্ব নেদে সেইকাৰণে অলপ ষ্টাইল কৰি গেলি কিহে অলপ গুৰুত্ব দিব ভাল ভাল কাপোৰ উলিয়াই দি গম পাইছা সেইকাৰণে মই এনেকৈ ষ্টাইল কৰিছোঁ দে মা বল বল পিলপিলা আৰু ৰখা আছে হৈ যাওঁ পিলপিলো পাম আজিকালি পিলপিলি বহুত গম পা পইচাৰ মৰণ 10 টকা ল'লে পিলপিলি বাজাৰত যাব বাজাৰত নাযায় পিলপিলি যাব নাযায় আজি এখন পিলপিলি অহা নাই ন পায় নি ইমান টাইম হ'ল মা পিলপিলি এখনো নাই তাকেতো কি কৰবি বুলি যাবি নেকি বল যাওঁ গৰমো দিছে নহয় তাকেতো আজো নহ'লে যাই থাকিম লাহে লাহে কি ফুৰি ক'ত যা দুটাই যাওঁ তো বাজাৰত কাপোৰ কিনবা পিটোৰ কি কাপোৰ কিনবা যায় মোক খাতা হাফ পেণ্ট আৰু খাতা স্পৰ্টিং লাগে গৰম না বহুত এইটো কাৰণে সেইকাৰণে নাম্বা যাওঁ দ সেই পিছত 300 টকা মানে পাম কিজানি ন 300 মান ক'ত পাবি আজিকালি 300 খাতা কাপোৰে নাপায় 300 টকাতে এটাই ভালকে নাপায় কিয় নাপায় 20 টকা 30 টকাত পায় খাতা খাতা হাফ পেণ্ট 10 টকা 20 টকা খাতা কাপোৰ পায় পাইতো কিয় নাপায় দাম আছে মোৰ নিজৰ কাপোৰতে দেখোন 350 টকা কি ধুনীয়া দেখানি ফুলে গুটি কৰে কৈছো আৰু দাম কিন্তু এনে সৰু কাপোৰবিলাক ইমান দাম সৰু কাপোৰটো বেছি দাম আমি ভাবছিলো দুটা মানুহ পিন্ধা পায় খাতা খাতা হাফ পেণ্ট কম দামতে পায় কিন্তু দামে বেছি দেখোন আমি কোনখন পৃথিৱীত আছো এইখানে পৃথিৱীত আছা দেখোন বেলেগ পৃথিৱীতে আছো নেকি ইমান দাম এইখানে পৃথিৱীত আছা কেনেকৈ পিন্ধাম হ'লে পিন্ধাব পাৰবা নাই দে মোক লাগবো কাপোৰ খাতা কাপোৰ ইমান দামত কাপোৰ কেনেকৈ কিনিম বাজাৰ পাইছাচোন যাম একেলগে আজচোন পাওঁ যদি নেদিলেও আনি নাকৈ কৈ দেখোন সবাই লাগব দিবচোন নিদিব না সুধি ল'বি দেই না কিবা কৰি তই কবি দিয়ক দিয়ক বুলি আজিকালি কিন্তু মোৰ মতে নেদে কাপোৰ যাব বাজাৰত পিলপিলি আহিব ৰখাব আৰু দিবি আমি ভুলি যাম দে পিলপিলি নাযাম দে ইমান দাম কাপোৰৰ সৰু সৰু কাপোৰবিলাক ভাবছিলো কম দাম ইমান দামত কাপোৰ কিনি তোক পিন্ধাম মই নালগে পিন্ধবা ইমান সৰু কাপোৰ ইমান দাম নালগে মোক লাগবো কাপোৰ নহয় নালগে পাৰবা নাই দিবা ইমান দাম দেখা নাই কিমান দাম নালগে মোক লাগবো আৰু মই ইমান পইচা ক'ত পাম নাই নহয় নালগে মোক আজিকালি চাদৰ মেখেলা একযোৰ 350 400 পায় সিযোৰ 2 যোৰা সৰু কাপোৰ 3 যোৰা নাপায় ইমান দাম কাপোৰৰ ইমান দামৰ পইচাত কাপোৰ কিনি সৰু সৰু কাপোৰ পিন্ধাম তোক মই নালগে পিন্ধবা বাপ ইমান দাম মোক ইমান বুৰ্বক বনাব পাৰব তাহোন নালগে যো নালগে মোক লাগবো কাপোৰ মোক নালগে মই যাব লাগবো নালগে মোক লাগবো কাপোৰ ইমান দামৰ কাপোৰ সৰু সৰু কাপোৰ তই কেনেকৈ পিন্ধাম মই নৰো নহয় পিন্ধাবা নালগে মিলি মোক লাগবো কাপোৰ মই নাজানো লাগবো পিলপিলি খানে বৰ নামছো পইচা নাই লাজত পৰি মৰি 300 টকা আনছো তোক কাপোৰ কিনি দিম বুলি কিবা সাঁচিছিলোঁ পইচা কেইটা ইমান যদি দাম কেনেকৈ দিম তোক কিনি নৰো নহয় তোক শিকি লাভ নাই কান্দিও লাভ নাই যো পইচা কিন্তু সৰু কাপোৰ ইমান কাপোৰ কৈছে মানুহবিলাকে বুৰ্বক দেচোন ইমান দামত কাপোৰ সৰু সৰু কাপোৰ দামত কিনি পিন্ধাই চলি ইমান কিনবা নালাগে আচলতে দীঘলা কাপোৰ পিন্ধাই ভাল কম দামতো পাই ভালো দেখে খাতা কাপোৰ পিন্ধাত কৰি তো এনেকৈ ফিকলে হ'ব নাই নহয় মই ভাল কাপোৰ তোক দীঘলা কাপোৰ কম দামতে 3 4 যোৰ কিনি দিম 300 টকাত আহিম আৰু পইচা হ'লে নালগে দেৰি হৈছে ঘৰত যাব লাগে আনিম তোক নেদে কাক দিম কিনি তোকে দিম নহয় ইমান দাম কাপোৰ কিনবা পাৰিম নেকি তই কচোন মোক বুৰ্বক বনাব নোৱাৰে নহয় ইমান দামৰ কাপোৰ খাতা কাপোৰবিলাক ইমান দাম নালগে যা কিনবা হ'ব কাপোৰ আছে তোৰ নালগে পিন্ধবা একো নাই গৰমত থাকবা যেনেকৈ হ'লে আমি যেনেকৈ নাচোঁ চাদৰ মেখেলা পিন্ধি বিয়া হ'লে কি কৰিবি চাদৰ মেখেলা পিন্ধবা লাগব দেখোন ঠাইৰ ঘৰত ইমান দাম মোক বুৰ্বক বনাই দিবি নালগে যাওক